Hello students, welcome back to Echo of Knowledge. আজিৰ ভিডিওটো বহুতো ছাত্ৰছাত্ৰীৰ কমেন্টছৰ ওপৰত ভিত্তি কৰি বনাই আছো যে বহুতো ছাত্ৰছাত্ৰীয়ে সুধিছে যে মই এবাৰ এইচএস পাস কৰিছো অৰ্থাৎ মোৰ ভাল এটা পাৰ্সেন্টেজ আহিছে মোৰ বা 80 বা 80 প্লাস হৈছে যে মই এতিয়া প্ৰজ্ঞান ভাৰতীয় এৱাৰ্ড অৰ্থাৎ ডক্টৰ বাণীকান্ত কাকতি বঁটা পাম অৰ্থাৎ এতিয়া এপ্লাই কেনেকৈ কৰিম সেই বিষয়ে আজিৰ এই ভিডিওটো অৰ্থাৎ এপ্লাইত কি তোমালোকৰ পাৰ্টিকুলাৰ্স লাগিব বা কি তোমালোকৰ বিষয়বস্তু লাগিব এই গুটেইখিনি বিষয় সামৰি আজিৰ এই ভিডিওটো গতিকে আশা কৰিছো যে তোমালোকে ভিডিওটো শেষলৈকে চোৱা তেনেহলে তোমালোকে সকলোবিলাক বস্তু গম পাই যাবা যেনে তোমালোকৰ এপ্লাই কেনেকুৱা কৰিব লাগে বা তোমালোকৰ কি বিষয়বস্তু লাগিব প্ৰজ্ঞান ভাৰতীয় এৱাৰ্ডটো পাবলৈ হলে সেই গুটেইখিনি আলোচনা কৰিম গতিকে তোমালোকে ভিডিওটো চোৱা আমি প্ৰথমৰ পৰা আলোচনা কৰো যে কি পাৰ্টিকুলাৰ্স অৰ্থাৎ কি ডকুমেন্টস তোমালোকৰ এপ্লাই কৰিব লাগিব হেখিনি প্ৰথমতে আলোচনা কৰিলো তোমালোকৰ প্ৰথমতে প্ৰয়োজন হ'ব তোমালোকৰ HSLC অৰ্থাৎ তোমালোকৰ ৰেজিষ্ট্ৰেচন এডমিট কাৰ্ড মাৰ্কশিট সাৰ্টিফিকেট এই গুটেইখিনি তোমালোকৰ লাগিব দ্বিতীয়তে লাগিব তোমালোকৰ যিখন কলেজৰ পৰা তোমালোকে এইচএস পাস কৰিছা সেই কলেজৰ সাৰ্টিফিকেট মাৰ্কশিট এডমিট কাৰ্ড ৰেজিষ্ট্ৰেচন হে গুটেইখিনি তোমালোকৰ প্ৰথমতে লাগিব আৰু এটা ইয়াত কম্পালসৰি কথা তোমালোকৰ আগত কৈ যাও যে তোমালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড হেতু কম্পালসৰি লাগিব হে গুটেইখিনি তোমালোকে ডকুমেন্টস একলগ কৰি তোমালোকে আমাৰ যেহেতু নগাঁও ডিস্ট্ৰিক্ট আমি আমাৰ ৰহাত জমা দিব লাগে অৰ্থাৎ ৰহাত জমা দিলে তাৰ পৰা এখন সাৰ্টিফিকেট তোমালোকক দিব আৰু তোমালোকৰ বহুতৰ বেলেগ ঠাইত হ'ব যেনে বহুত ডিস্ট্ৰিক্টত বেলেগ ঠাইত হ'ব আমাৰ যেহেতু নগাঁও ডিস্ট্ৰিক্ট আমাৰ তাত ৰহাত এনেকৈ ডকুমেন্টস বিলাক জমা দিলে অৰ্থাৎ পাৰ্টিকুলাৰ্স বিলাক জমা দিলে তাৰ পৰা এখনি সাৰ্টিফিকেট দিয়ে আৰু সেই সাৰ্টিফিকেটখনত তোমালোকৰ ডিলাৰৰ নাম লিখা থাকে আৰু সেই ডিলাৰত তোমালোকে যাব লাগিব সেই ডিলাৰত গলে তোমালোকে যেতিয়া তোমালোকে সাৰ্টিফিকেটৰ কাৰণে অৰ্থাৎ সাৰ্টিফিকেটৰ কাৰণে তোমালোকে যি ডকুমেন্টস তোমালোকে দিছিলা জমা দিছিলা সেই ডকুমেন্টস খিনি তোমালোকে জেৰক্স কপি তোমালোকৰ লাগিব সেই জেৰক্স কপিখন লৈ তোমালোকে ডিলাৰ্ছৰ ওচৰত যাব লাগিব অৰ্থাৎ তাত গৈ দেখালেহে হ'ব আৰু এটা কথা কৈ দিও যে তোমালোকৰ যদি নিজস্ব ভোটাৰ আইডি নাথাকে তেনেহলে তোমাৰ দেউতাৰ ভোটাৰ আইডি নহলে আধাৰ কাৰ্ড ইয়াত কম্পালসৰি লাগিবই আৰু সেই গুটেইখিনি যেতিয়া ডকুমেন্টস তোমালোকে একলগ কৰি যেতিয়া তোমালোকে সাবমিট কৰিবা অৰ্থাৎ আমাৰ নগাঁও ডিস্ট্ৰিক্টত সাবমিট কৰিব লাগে তোমালোকে কেনেকুৱা সাৰ্টিফিকেট পাবা সেই সাৰ্টিফিকেটখনৰ নমুনা আমি স্ক্ৰিনত দেখাই আছো তোমালোকে চাই লোৱা যে তোমালোকে এনেকুৱা ধৰণৰ সাৰ্টিফিকেট পাবা আৰু সেই সাৰ্টিফিকেট পোৱাৰ লগে তোমালোকৰ যাৰ যি ঠাই সেই ঠাই তোমালোকৰ ডিলাৰ্ছ সেই সাৰ্টিফিকেটখনত তোমালোকৰ ডিলাৰ্ছৰ নাম লিখা থাকিব আৰু সেই ডিলাৰ্ছত গৈ তোমালোকে সেই সাৰ্টিফিকেটখন দেখুৱাব লাগিব আৰু যি ডকুমেন্টস তুমি বা তোমালোকে সেই সাৰ্টিফিকেটখন এপ্লাই কৰোতে তোমালোকে দিছিলা সেম কপি তোমালোকে জেৰক্স কৰি এই ডিলাৰ্ছৰ ওচৰত গৈ তোমালোকে দেখাব লাগিব আৰু তাৰ পৰা তোমালোকক সেই স্কুটি বিতৰণ কৰা হ'ব গতিকে ছাত্ৰছাত্ৰীসকল এইখিনি আছিল আজিৰ ভিডিওৰ মূল বিষয়বস্তু যিসকল ছাত্ৰছাত্ৰী আমাৰ এই চেনেলটো নতুনকৈ চাই আছা তোমালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওবোৰ বন্ধুবৰ্গৰ শ্বেয়াৰ কৰিবা ধন্যবাদ